Hello everyone, good morning and welcome back to my YouTube channel. Namaskar, মই বৰখাই পুনৰবাৰ সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। तेरी मेरी तेरी तेरी हमारी प्रेम कहानी रब ने बनाया मेहरुआ मेरी मेहरुआ। আজি আমি আছো একদম ধুনীয়া এটা পৰিবেশত মানে মই সিদিনাখন দেখাইছিলো যেটো আবেলি পৰিবেশ আৰু আজি ৰাতিপুৱা পৰিবেশটো এটো নিশ্চয় দেখা পাইছে কিমান ধুনীয়া লাগিছে। ওয়াও কি সিনাৰি মুঠতে বহুত ভাল লাগিছে। আজি ৰাতিপুৱা আগতে যেনেকৈ সদায় মানে আমি খোজ কাঢ়িবলৈ আহিছিলোঁ, মাজতে বৰষুণৰ কাৰণে আহিব পৰা নাছিলোঁ। ঠিক আজি বৰষুণ দিয়া নাই আৰু আজি আহিলোঁ আৰু মিছ কষ্টুৰিয়ে দেখিলে নহয় কি কৰিলে। ৰ'ব দেখাই আছোঁ অকণমান পাছতে ভিডিঅ'টো মই দি আছোঁ। বাকী খুব ভাল লাগিছে আজি খোজ কাঢ়িবলৈ আহি। বতৰটো ইমান ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈছে। ভাবিছোঁ আজি মৰ্ণিঙৰ পৰা ব্লগটো আৰম্ভ কৰোঁ বুলি। তেতিয়াহ'লে দেৰি নকৰি লেটছ ষ্টাৰ্ট ইট ব্লগ। গৰু লৈ আহিছে হাল বাবলৈ যায়। গৰু ম'হ অলপ আগত ম'হ পাৰ হৈ গ'ল। মই ভিডিঅ' নকৰিলোঁ মানে আগৰ ব্লগত মই গৰু মানে ম'হ সেনেকৈ লৈ যোৱা ভিডিঅ' দিছিলোঁ, সেইকাৰণে মই আকৌ ভিডিঅ' নকৰিলোঁ আৰু কিমানো দি থাকিম সেনেকৈ। আৰু উপায় নাই, কি কৰিব, লকডাউন যে ক'তো যাবলৈ মেলিবলৈ একো নাই। ঘৰতে থাকি যিকণ পাৰিছোঁ আৰু কৰিছোঁ। বাকী এনেই ক'তনো যাম, বহুত ক'ৰবাত যামকৈ আশা পালি আছিলোঁ, কিন্তু একদম লকডাউনে খাই দিছে মানে ক'তো যাব নোৱাৰি, অৱস্থা বেয়া। গতিকে এনেকৈ আৰু ঘৰত যেনেকৈ সৰু সুৰাকৈ ইটো সিটো ভিডিঅ' যেনেকৈ পাৰিছোঁ তেনেকৈ মই দি আছোঁ, এক্টিভ কৰি ৰাখিছোঁ মুঠতে। গতিকে মোৰ মানে ব্লগটো ভিডিঅ'টো চাব আপোনালোকে। আজি মৰ্ণিং ব্লগ হ'ব, গতিকে ইয়াৰ পৰা গৈ মেলি কিনো কৰোঁ তাকে মই দেখাবলৈ চেষ্টা কৰিম। গতিকে চাই থাকিব। এয়া মই ৰাতিপুৱা চাহ খাওঁ। চাহৰ লগত আছে চুজি আৰু চাহ, বেলেগ একো নাই। গতিকে পাছত কি কৰোঁ বলক চাওঁ। হেল্ল', ৰাতিপুৱা চাহ তাহ খাই কাম বন কৰি সকলো আজৰি হৈ গা পা ধুই মই আহিলোঁ। আৰু এতিয়ানো মই কি কৰিম তাকে দেখাম বুলি ভাবিছিলোঁ। গতিকে ৰাতিপুৱা সাজটো কি খোৱা হয় তাৰ ওপৰত আজি মানে মই ভিডিঅ'টো বনাম, মানে মই আজি ৰাতিপুৱা ব্লগটো। গতিকে ৰাতিপুৱানো কি বনাওঁ দেৰি নকৰি বলক চাওঁ। আটাখিনি মই সানিত ভালদৰে মাৰি থৈছিলোঁ আৰু এতিয়া মই এইখিনি বেলি ল'ম। আৰু ইয়াতে মটৰ আলু তিয়াই থোৱা আছিলে আৰু এইখিনি মই মানে কুকাৰত দি ল'ম সিজাবৰ কাৰণে। আৰু এইখিনি নিউটেলাখিনি মই তিয়াই ৰাখিছিলোঁ, এইখিনি মই এটা কুকাৰত দি লৈছোঁ। আৰু লুচিখিনি মই এটা এটাকৈ ভাজি আছোঁ।
এইখিনি মোৰ পুৰিখিনি ভজা কমপ্লিট হৈ গ'ল আৰু এতিয়া মোৰ লুচিখিনি কমপ্লিট হ'ল আৰু খুব কোমল হৈছে। এতিয়া মই মোৰ চব্জিখিনিৰ কাৰণে লাগোঁ আৰু চব্জিখিনি কি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ আৰু আদা নহৰু অকণমান পেষ্ট আৰু মছলা অকণমানকৈ ব্যৱহাৰ কৰিছোঁ। বাকী এইখিনি লৈছোঁ আৰু নিউটেলাখিনি এইখিনি পানীৰ পৰা টুকি ল'লোঁ, ধুনীয়াকৈ চেপি ল'লোঁ আৰু তেলখিনি গৰম হ'বলৈ দি মই ইয়াতে পিঁয়াজখিনি অলপ টাইম ভাজি ল'ম। তাৰপিছতে মই যিখিনি আদা নহৰু পেষ্ট লৈছিলোঁ সেইখিনি পেষ্ট মই দিম, নহ'লে কেৰাহীত লাগি ধৰে, বহুত বেয়া হয়, দেৰি গুচি যায়। সেইকাৰণে এতিয়া মই আদা নহৰু পেষ্টখিনি দি পেলাই ইয়াতে মছলা আৰু হালধি সকলোবিলাক ইয়াতে মই দি ল'লোঁ। আৰু নিউটেলাখিনি মই ইয়াতে ভাজি ল'লোঁ অলপ টাইম। ভাজি ল'লে মানে কেঁচা গোন্ধটো গুচি যায়, সেইকাৰণে মই নিউটেলাখিনি ভাজি ল'লোঁ আৰু ফেন ভাৱটো নাইকিয়া হয়। নাভাজিলেও কোনো কথা নাই, সেইটো আপোনালোকৰ নিজৰ লগত কথা, নিজৰ মৰ্জি হয়। গতিকে কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব। চাই থকা ক'বলৈ গোটেইখিনি মই দি ল'লোঁ ইয়াতে। গতিকে আজি মোৰ ৰাতিপুৱা খানা ৰেডি হৈ গ'ল। এয়া আছিল মোৰ আজি ৰাতিপুৱা খাদ্য। গতিকে দেখালোঁ আপোনালোকক, কেনেকুৱা পালে জনাব আৰু ইয়াৰ পাছত কি হয় ব'লক চাওঁ। এইটো মই মিছ'ৰ পৰা লৈছিলোঁ। সিদিনাখন মই মিছ'ৰ ভিডিঅ' দিওঁতেনে এইটো দিবলৈ মই একদম পাহৰি গ'লোঁ। গতিকে আজি মই আপোনালোকক ভিডিঅ'টো দেখাই যাওঁ, ভিডিঅ'টো কৰিছোঁ যেতিয়া। আৰু এনেকুৱা হটকেছ টাইপৰ টিফিন দুটা আহিছিল ইয়াতে। ইয়াৰ দাম আছিলে 830 টকা গোটেই ছেটটোৰ দাম। আৰু এইটো মই দেখাব থাকি গৈছিল, সেইকাৰণে দেখাই দিছোঁ। আৰু এনেকুৱা বাতি আহিছিল, ইয়াত 12টা, 6টা আহিছিলে, 12টা আহিছিলে। আৰু বস্তুখিনি ইমান এটা বেয়া নহয় বাৰু, মই ইউজ কৰি আছোঁ, নিশ্চয় দেখিছে ভিডিঅ'বিলাকত মোৰ। আৰু এনেকুৱা চামুচ 6খন আৰু এনেকুৱা হেতা দুপাত আহিছিলে, এপাত মই ব্যৱহাৰ কৰি আছোঁ, নিশ্চয় দেখিছেই। আৰু এনেকুৱা মজলীয়া টাইপৰ ডিছ চাহ দিবৰ কাৰণে এনেকুৱা আহিছিলে আপোনাৰ 6খন। মই ইয়াৰ ডিছ উলিয়াই লোৱা নাই, মোৰ ডিছ আছে কাৰণে সৰুখিনি ডিছ উলিয়াই লোৱা নাই, বাকী এইখিনি ইয়াতে আছে। আৰু বাকী ইয়াতকৈ ডাঙৰ ডিছ হয়, এইখিনি যেতি দিব পৰা হয় আৰু ডাঙৰ হয়। এনেকুৱা আহিছিলে 6খন, ইয়াৰ মই 2খন উলিয়াই লৈছোঁ, বাকী 4খন মোৰ ইয়াতে আছে, মই ব্যৱহাৰ কৰা নাই আজিলৈকে। গতিকে বেয়া নহয়। আৰু মোৰ ভিডিঅ'টো আজি আছিলে ইমানেই। গতিকে মোৰ ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই।